জিকিব ইণ্ডিয়া জিকিব 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 চাই ইমান ভাল লাগিছে বা 6 মাৰা এজনী আকৌ কি হ'ল ইমানকে চিঞৰ বাখৰ কৰি আছে তোৰ কি হ'ল ইমান চিঞৰ বাখৰ কৰি আছে যে আপুনি মই ভয় খাই গলো তই লেকচাৰ বনোৱা বন্ধ কৰ কিচেনত সেইকাৰণে বাচন পৰি আছে কোনে ধুব তোৰ মায়ে বাপে ধুব যা বাচন ধুগে চালা হাত গিজলাই গিজলাই টিভি চাব আহিছে তাই যা ময়ে ধুম কৈছো খুৰী বেছি মুখে মুখে উত্তৰ দিব নাহিবি যা সোনকালে বাচন ধুগে আনিছিলো অকমান বোলো কামৰ সহায় হ'ব তাই আকৌ ভৰি ওপৰত ভৰি তুলি একদম চিঞৰ বাখৰ কৰি টিভি চাব লাগিছে এনেই আনিলো দেই এইবোৰক খুৱাই বুৱাই বহি থকাহে হৈছে কাম বনৰ কোনো ধান্দা নাই অকল খাব লাগে সেইটোহে জানিলে আৰু ইমান ভাল লাগিছিলে ক্ৰিকেট খেলখন চাই ঘূৰি গৈ একেবাৰে দিলে নহয় হুলস্থুল লগাই চাবই নাপালো বাচনখিনি ধুই ল'ম দে আকৌ নহ'লে বা আহি বক 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 বকে বক বকাই থাকিব মই নাগিনখনকে নাগিনখনো বৰ ভাল হৈছে চাবলৈ এইকেইদিন একেবাৰে চাই চাই আকৌ চাই থাকিব মন যোৱা হ'ল আৰু গান গাই গাই বাচনকেইটাকে ধুই লওঁ সোনকালে হ'ব বিন কলৰ কলদিল বগা গালত ফুলাকি তুমি বাৰু জানানে তোমাৰ মোৰে কিৰত মিল মচালে চকুলৈ তুমি নচোৱা কি হলে তোৰ আবতৰীয়া বতৰত বিহু গান গাই আছ যে কিবা হৈছে নেকি তোৰ নাই নাই কিনো হ'ব এই কামবোৰ কৰোঁতে গান গাই গাই গালে সোনকালে হয় আকৌ সেইকাৰণে গান গাই গাই বাচন ধুই আছো এনেকুৱা হলেতো ভালেই আন কিবা হলেহে আকৌ কথাটো বেয়া হয় আপুনি কি কৈছে একো কোৱা নাই দে বাচন ধুতে আপোনাৰ কথা ধৰিবও নাপাওঁ আপোনালোকৰ লেকচাৰ মাৰি দিলে মোক ফুৰি আহি দেখিলে মানে দিব কালি বাচন নোধোৱাকৈ মই লেকচাৰ মাৰি থাকিলে কুকুৰে নোখোৱা কালি পাই বাচনকেইটা ধুই লোৱাই ভাল আপোনাৰ লগত ধৰি ৰখা নাই নহয় নুধুবি বুলি বাচন ধুবি মোক নে নিবলৈ কৈছে ধোৱা পিছত খুৰীয়াৰ আগলৈ গ'ল নাজানো দে ক'লে গ'ল মই বাচন ধুই আছো খুৰী ক'লে গ'ল মই খুৰী পিছত লাগি থকা নাই নহয় এজনী কথা এটা সুধিবও নোৱাৰি দেই যাওঁ মই টিভি চাই থকা ভাল খুৰাটো আৰু যে দেই কি জমনি ইমান কাজিয়া লাগি থাকিব বিচাৰে একো কথা নিপত লগাবগে খুৰা আছে কাৰণেহে মনটো ভাল লাগি থাকে খুৰাই ধেমালি ধুমলা কৰি থাকে বাবে থাকি ভাল লাগে আৰু এখেতে আকৌ আহি চোফা চিটতে শুবলৈ আহিলে হ'ল আৰু কি যে মানুহজনী হ'ল শুনিছা না তুমি থোৱা মই দুপৰীয়া চোফা চিটতে শুবলৈ আহিবলৈ দৰকাৰ নাই নহয় কেলে নিচিম চিঞৰিমে চাহ অকণমান খাবলৈ মন গৈছে সেইকাৰণে চিঞৰিছো চাহ অকণ বনাই নাগে যা গৰমত মই চাহ এটা বনাব নোৱাৰো সেই তাইক কওক যাম মই চাহ এটা বনাই নাথাকো বৰ ইমান ধুনীয়া সপোন এটা দেখিছিলো সপোনটো একেবাৰে ভংগ কৰিলেহে এই মানুহটোৱে সপোনটো মইহে ভাঙিলো নিজেচোন চিঞৰিমে একেবাৰে কঁকাল ভাঙিলে বুলি কয় একেবাৰে হুলস্থুল আপুনিও কথা কিছুমান কয় মই কেতিয়া কঁকাল ভাঙিলে বুলি হুলস্থুল লগালো আপুনিও এনেই মিছামিচি কথাখন কৈ নিদিবচোন এই দুপৰীয়াখিনি সময়ত হ'ব যোৱা চাহ অকণ বনাই নাগে খুৰালে চাহ অকণমান বনাই আনচোন তুমিনো তাইক কেলে অনবৰত পাই থাকে তুমি চাহ অকণ বনাই নিলেগে কি হয় ন তাইচোন দিনৰ দিনটো কামেই কৰি থাকে আকৌ চাহ অকণো তুমি বনাই আনি খুৱাব নোৱাৰা নে মোক কাম কৰিবলৈ আনিছো খুৱাই খুৱাই থবলৈ অনা নাই নহয় ইয়াত কাম কৰিবই লাগিব এনে খাই থাকিলে নহ'ব নহয় তুমি এইবোৰ কি কৈছা তুমি মাক দেউতাকৰ পৰা পঢ়াম শুনাম বুলিহে লৈ আনিছিলা এতিয়া আকৌ তাইক কামত ইমানকে লগাই থাকিলে কথাটো ভাল নহয় নহয় আৰু তাই হ'লেও বেয়া পাব দিয়াচোন পঢ়াম শুনাম বুলি আনি এতিয়া আকৌ কামত লগাই থাকিলে তাইক স্কুলো তুমি যাবলৈ নিদিয়া তুমিহে জানা দেই এইবোৰ কি কৰিছা পাছত হ'লে মাক বাপেকে কিবা এটা ক'লে মানে মই হ'লে এইবোৰ ৰিক্স ল'ব নোৱাৰো দেই থক আপোনাৰ কথা এই ভুকুৰৰ পৰা আহি কিনে পঢ়াইছিলে শুনাইছিলে এইবোৰ বিচাৰ লৈ নাথাকেহি ইমান ভিতৰ জেগাৰ পৰা কোনোবা খবৰ ল'ব নাহে আপুনি এনেই চিন্তা কৰি মৰে নহ'লেতো ভালেই হ'লেহে বিপদ হ'লে কিন্তু মোক হ'লে এইবোৰ মাজত নানিবা দেই মই হ'লে এইবোৰ নাজানো তুমিহে চব কথা বতৰা পাতি আনিছিলা আৰু মই একো কোৱা নাই সেইকাৰণে মোক তাৰ মাজলৈ নানিবাও আপোনাৰ মুখখন বন্ধ কৰি দিবচোন আপোনাৰ কথাবোৰ শুনিলে মোৰ একেবাৰে দিমাগটো একেবাৰে ঘোলা হৈ যায় হ'ব মই ভাল কথা ক'লে তোমাৰ দিমাগটো ঘোলাই হয় সেইকাৰণে তোমাক কোৱাতকৈ নোকোৱাই ভাল নক'ব আকৌ এইবোৰ মানুহৰ লগত লাগি থাকে নি এইজনী আকৌ ক'ত বা সোমাই আছেগে কাম কৰিব পাম বুলি একেবাৰে চুকে চুকে সোমাই থাকিব নহয় তাই সঁচাকে দেই মাইকী মানুহবোৰৰ যে আৰু দেই মুখখন কোনেনো চজিলে একেবাৰে ছাগলীতকৈ হাত চাহেও অকল বেল বেলাই থাকে দেহি কি ধুনীয়াকে তাই ৰুমত আহি শুই আছে এফালে মই চিঞৰি চিঞৰি মৰি থাক উঠিছ নাই তই অকণমান শুই ল'ব দিয়কচোন দেহি মোক শুবলৈ দিব লাগে শুবি ভালদৰে চুলিখিনি ইমানকে বিষাইছে খুৰী দেচোন চুলিখিনি নধৰিবা চুলিখিনি বৰ বিষাইছে
চুলিখিনি এৰি দিয়ক না ফুৰি বৰ বিষাইছে তোক মই শুব দিব লাগে হা ফুৰি নামাৰিব বৰ বিষাইছে ফুৰি মই কাম কৰিমগে এই দিয়ক মই কাম কৰিমগে নহয় এতিয়া নামাৰিব ফুৰি নামাৰিব তোৰ মাৰ বাপেৰৰ পৰা এনে আনিছিলো বুলি ভাবিছা নেকি তই কাম কৰিবলৈ আনিছিলো আৰু তই কাম কৰিবলৈ চাই তই বিচনাত আৰাম দি থাক চালা মই বকি বকি মৰিব লাগে তেজ খাতি তোৰ আজি মই ভালকে দি লওঁ হাত জোৰ কৰিছো এৰি দিয়ক আপুনি যি কয় মই তাকে কৰিম খুৰী আজিৰ পৰা নুশু আৰু খুৰী এৰি দিয়ক না খুৰী বিষাইছে এৰি দিছো বাৰু এতিয়া যা চাহ বনাগে খুৰাই চাহ খাব ৰখি আছে অথনিৰ পৰা চিঞৰি চিঞৰি নলি বিষাই গ'ল তাই খবৰ নাই যা এজনী কেনে আনিব জানে পাইছো আৰু দেই ইমান সুস্থি কাম বন কৰিবলৈ মন নকৰে খুৱাই বোৱাই ৰাখিবলৈহে অনা হ'ল আৰু পইচাখন এনেই বৰবাদ কৰিছো মই তাহননি কাম কৰা ছোৱালীজনী ৰাখিলে ভাল হ'ব খুৰা চাহ লওক কি হ'ল আজি ধেমালি নকৰ নেকি চাহ খাব কৈ গুচি গলি যে নাই খুৰা ধেমালি কৰিব মন নাই আৰু আজি তাই সঁচাকৈ এনেকৈ গ'লগে যে কিবা হৈছে নেকি বাৰু মাতটোতো বৰ সেমেকা সেমেকা লাগিল নিশ্চয় কিবা এটা লাগিলে চাগে এজনীক দেখিছিলে নিও কাৰ কথা কৈছা আইও তেওঁ এতিয়া চিনিয়ে নোপোৱা হ'ল কাৰ কথা কৈছো গুণগুণাৰ কথা কৈছো ক'ত গ'ল এজনী চাহ দিওঁতে এবছৰমান লগাব আৰু কাপোৰ ধুবলৈ আছে কাপোৰ কেতিয়া ধুব আৰু তাই সুস্থি কৰবাৰ তাইচোন অথনিতে গ'ল মই বিচাৰি পোৱা নাই সেইকাৰণে সুধিছোঁ ক'ত বা সোমাই আছে কাপোৰ একদম ধুবলৈ আছিলে এতিয়ালৈকে ধোৱা নাই তেওঁ আকৌ এতিয়া চিনিয়ে নোপোৱা হ'ল তাইক কি যে নহয় হয় তাই আজি গুণগুণক কিবা এটা ক'লে চাগে সেইকাৰণে তাই আজি মনটো বেয়া এই মানুহজনীও নহয় ইমান ছোৱালীজনীৰ লগত লাগি থাকে ঐ এইখিনি হয় আৰু চফাকে ধুবি চফা নহ'লে কি কৰিম চাহটো হ'ব খুৰী চফাকে ধুম এইখিনি ধুওঁতে 2 ঘণ্টামান নলগাবি আৰু বেলেগ কাম কৰিব আছে নহয় সোনকালে এইখিনি ধুই মেলি কামখিনি কৰহি এটা কাম কৰোঁতে একেবাৰে বহুত সময় লগাব হ'ব খুৰী সোনকালে যাম আপুনি যাওক মই সময়ত গ'লেই হ'ল হয় টেপে টেপে কথা কৈ নিদিবি বিচন খামতি মাৰ খাই যাবগৈ হ'লেও মোক বন্ধ নহ'ব কামবোৰ যদি সেনেকৈ কৰিলে হয় এইবোৰ ইমান কাম কৰোঁতেও কেনেকৈ ক'ব পাৰোঁ নাই কৰা বুলি দিনটোচোন মই কামেই কৰি থাকোঁ হ'লেও মই কাম কৰাত দেখিয়ে নাপায় মোৰ ভাগ্যখন ইমান বেয়া নে ইমান লোকৰ কথা শুনি থাকিব লাগে মা দেউতা কেনেকুৱা আছিলে বাৰু লোকৰ এটা নিজৰ সন্তানক গতাই দিয়া এদিনো খবৰ ল'বও নাথাকে ইমান শাস্তি খাই মই থাকিব নোৱাৰো সদায় ইমান মাৰ খাই কাম কৰিলেও নকৰা বদনামহে পাওঁ দিনটো কামেই কৰি থাকো অকমান বহিলে সেইটো বহুত দেৰি বহিলো বুলি কয় কেনেকুৱা ইমান মানুহ নিষ্ঠুৰ হ'ব নালাগে হে হৰি এখন কি কৰিলে আৰু ইমান দামী দামী কাপোৰখিনি এদাই কিহনো চেক লগালে এখন কুলকখনি মানে খালে ইমান দামী কাপোৰ কিযোৰ থলে তাই এইজনী সঁচাকৈ কি কৰোঁ বাৰু মাৰোঁগৈ এনে ঘৰৰ পৰা উলিয়াই পঠিয়াই দিওঁ এইজনী দামী শাড়ীকেইখন এদাই চাফা দিলে কি কৰিম বাৰু মই এতিয়া এইকেইখন এইজনী কেলে এনেকুৱা বাৰু যি কাম কৰিব দিওঁ তাতে লেঠা লগাই যি কাম নহওক তাই জগৰ লগাবই কেলে এনেকুৱা বাৰু এনেকুৱা কুলকখনি চলি থাকেনে বাৰু আচৰিত কি কৰিম বাৰু মই এতিয়া এই শাড়ীকেইখন ধুলেও নাযাব চাগে যেনেকৈহে চেক লাগিলে হে ভগৱান গ'ল পইচা এনেই পানীত থ'ল বাৰু দেই ইমান দামী দামী শাড়ীকেইখন আনি পইচাকেইটা এনেই মই পানীত পেলোৱা হ'ল আৰু ক'ত সোমাই আছে ৰ চাগেচোন বৈ এইখোপা কি লগালি কি কৰিলি তইহে জান চফাকৈ ধুই বুলি ক'লে কথা নুশুনাও এতিয়া কান্দিলে খাব আহিছ কাপোৰবোৰ অথনিয়ে ক'লোঁ চফাকৈ ধুবি নহ'বা কথা বেয়া হ'ব বুলি নাই কথা ক'লে কথা কোৱা যেনে নাপাওঁ তই হে ৰ ধুই দিলে যাবগৈ মই আকৌ ধুই দিম আপুনি চুলিখিনি ইমান নধৰিবচোন চুলিখিনি ইমান বিষায় ঐ তই কথা কৈ নাথাকিবি বেছি তই মোৰ ইমান দামী দামী শাড়ীখিনি তই শেষ কৰিলি এতিয়া ক'ব আহিছ চৰাই আহিছে তই মোৰ ঘৰৰ পৰা ওলাই যা বুলি কৈছোঁ নহয় ওলাই যা তই মোৰ ঘৰত আৰু থাকিব নালাগে য'ত যা গৈ থাক যা তোৰ আৰু দায়িত্ব লৈ থাকিব নাই মই খুৱাই বোৱাই ভূত পুহি নথওঁ আৰু যা ওলাই যা মোৰ ঘৰৰ পৰা
যামগে খুৰী যামগে, মোক ইমান নামাৰিব, মই নাথাকো আৰু, মই যামগে, আপুনি চিন্তা নকৰিব। যা তই ওলা মোৰ ঘৰৰ পৰা, কুলক্ষণী চেলাইন কুলক্ষণী ছোৱালী মোৰ ঘৰত নহ'লেও হ'ব, ওলাই যা। কি বস্তু ৰাম ৰাম, কথা বুলি ভাবিলে হয় তাই অলপ ভাল হ'লহেঁতেন। কথা বুলি অকণো গণ্য নকৰে। কাপোৰখিনি মই ইমান বাৰে বাৰে ক'লোঁ ভালকৈ ধুবি দেই, নাই ক'ত টান হাৰি দিব। তাই নিজৰ মততহে থাকিব। তাই এই চব গ'লগৈ, ভালেই হ'ল। এই ভুনক পুহি থাকে নেকি খুৱাই বোৱাই।